So hello everyone. Finally, Assam Agriculture University Diploma in Agriculture and Diploma in Horticulture or form fill up to release কৰিছে। So আপোনালোকে আজিৰ পৰা registration টো কৰি আপোনালোকৰ নিজৰ ফৰ্মটো fill up কৰিব পাৰে আৰু আপোনালোকৰ ইয়াতে কেনেকৈ ফৰ্ম fill up কৰিব আপোনালোকৰ প্ৰচেছটো কি আজিৰ ভিডিঅ'ত আপোনালোকে গোটেই প্ৰচেছটো আপোনালোকক দেখাম আপোনালোকে আজিৰ প্ৰচেছটো চাই কিনে আপোনালোকে নিজৰ ফৰ্মটো নিজে fill up কৰিব পাৰিব। So আপোনালোকে Chrome বা আপোনালোকে গুগলত গৈ কিনে AU সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখাব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সো প্ৰথম লিংকতে আপোনালোকে ক্লিক কৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ দেন আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটলৈ আপোনালোকক লৈ যাব সো মই আপোনালোকক দেখাই দিছো অলপ টাইম লগাব পাৰে দেন আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ দেন স্ক্ৰল ডাউন কৰি আপোনালোকে তলত যাব তলত যোৱাৰ পিছত এটা বহুত কিটা লিংক দেখা পাব আপোনালোকে সো প্ৰথম যোনটো লিংক আছে দা এপ্লিকেশনস পোৰ্টেল সো এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন এটা পোৰ্টেল খুল খাব আপোনালোকে চাব পাৰিব এটা আপোনালোকক দেখাই আছো মই সো আজিৰ ভিডিওটো আপোনালোকে কমপ্লিট চাব স্কিপ নকৰাকৈ আপোনালোকক মই স্টেপ বাই স্টেপ দেখাই দিম আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে দেন আপোনালোকৰ কি কি ডকুমেন্টস লাগিব হেকিৰা মই আপোনালোকক জনাই দিম দেন হেতু হিচাপত আপোনালোকে এপ্লাইটো কৰি ল'ব সো দেন আপোনালোকে কি কৰিব ইয়াতে দুটো অপশন পাব সাইন ইন এন্ড ৰেজিষ্টাৰ সো যেহেতু আপোনালোকে প্ৰথমবাৰৰ কাৰণে ইয়াতে এপ্লাই কৰিব গৈ আছে সো আপোনালোকে সাইন ইনত ক্লিক নকৰিব সো আপোনালোকে প্ৰথমতে ক্লিক কৰিব ৰেজিষ্টাৰত সো ৰেজিষ্টাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব এটা কি লিখা আছে ৰেজিষ্টাৰ টু ক্ৰিয়েট এন একাউন্ট টু এপ্লাই সো প্ৰথমতে আপোনালোকে এপ্লাই কৰাৰ কাৰণে ৰেজিষ্টাৰ কৰি ল'ব লাগিব দেন ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব সো এটা কি দি আছে প্ৰগ্ৰাম এপ্লাইং ফৰ আন্ডাৰ গ্ৰেজুৱেট দি আছে ডিপ্লোমা দি আছে সো আপোনালোকে ডিপ্লোমাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে এপ্লিকেশনস টাইপ সো ডমেষ্টিক এটো নিজে নিজে আহি যাব দেন আপোনালোকে আসামটো চুজ কৰি ল'ব দেন এপ্লিকেন্টস নেম ঠিক আছে সো এপ্লিকেন্টস নেম আপোনালোকে এটা দি দিব প্ৰথমতে দিব ফাৰ্স্ট নেম দেন মিডল নেম দেন লাষ্ট নেম তাৰ পিছত মাদাৰ্স নেম দিব ফাৰ্স্ট নেম মিডল নেম এন্ড লাষ্ট নেম দেন ফাদাৰ্স নেম আছে সো এনেকৈ দিয়াৰ পিছত গাৰ্জেন নেম দিব লাগিব সো মই এইকেইটা ফিল আপ কৰি লওঁ ঠিক আছে সো মই প্ৰথমতে নিজৰ নামটো দি দিওঁ সো ইয়াতে আপোনালোকে চাব পাৰে গাৰ্জেন নেমটো অৰ দি আছে সো আপোনালোকে যদি গাৰ্জেন নেমটো নিদিয়ে একো প্ৰবলেম নাই সো আপোনালোকৰ যদি দিব মন নাই আপোনালোকে নিদিলেও চলিব দেন স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াতে দি আছে জেন্ডাৰ সো মেল ফিমেল এন্ড ট্ৰান্সজেন্ডাৰ সো নিজৰ নিজৰ জেন্ডাৰটো সিলেক্ট কৰি লও মই মেলটো সিলেক্ট কৰিলো দেন নেক্সট আছে ডেট অফ বাৰ্থ সো নিজৰ নিজৰ ডেট অফ বাৰ্থ সিলেক্ট কৰিব পাৰিব নিজৰ ডেট অফ বাৰ্থটো সিলেক্ট হৈ গ'ল দেন নেক্সট দিব মোবাইল নাম্বাৰ সো মোবাইল নাম্বাৰটো দিয়াৰ আগত আপোনালোকে ধ্যান দিব দিস শুড বি ইয়োৰ ওন মোবাইল নাম্বাৰ হুইচ উইল বি ৰেকৰ্ডেড ফৰ ফাৰ্দাৰ ফিউচাৰ অফিচিয়েল কৰেছপন্ডেন্স সো আপোনালোকে এনেকুৱা এটা মোবাইল নাম্বাৰ দিব যোনটো ইউজ কৰি থাকে আপোনালোকে কাৰণ পিছত যদি কিবা নটিফিকেশন আহে দেন আপোনালোকলৈ ওটিপি যাব সো ওটিপি নহয় নটিফিকেশন যাব আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰত সো এতে মোবাইল নাম্বাৰটো যোনটো ইউজ কৰে হেতু দিব সো মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে এটা ইমেইল আইডি দিব সো ইমেইল আইডিটোত কি দিছে দিস শুড বি ইয়োৰ ওন ইমেইল হুইচ উইল বি ৰেকৰ্ডেড ফৰ ফিউচাৰ অফিচিয়েল কৰেছপন্ডেন্স সো আপোনালোকে নিজৰ ইমেইলটো যোনটো ইউজ কৰি আছে হেতু ইমেইল আপোনালোকে দিবলৈ ট্ৰাই কৰিব দেন ইমেইলটো দিয়াৰ পিছত পাছৱৰ্ডটো দিব সো পাছৱৰ্ডটো এটা মানে এটা ক্ৰিয়েট কৰিব পাছৱৰ্ডটো কেনেকৈ মানে প্ৰথমটো ক্যাপিটেল দিব মানে এটা নাম দিব প্ৰথমতে নাম দিয়াৰ পিছত এটা হ্যাশট্যাগ দি দিব বা 1 2 3 কিবা এটা দি দিব এনেকৈ মানে 8 ক্যাৰেক্টাৰ হ'ব লাগে পাছৱৰ্ডটো সো প্ৰথমতে কি দিলো মোৰ নামটো দিলো আই টু ক্যাপিটেল দিলো দেন বাকি কিটা স্মল দিম এন এ এম ইউ এল ইনামুল দেন আপোনালোকে হ্যাশট্যাগ দি দিব পাৰে বা আপোনালোকে @ দি দিব পাৰে দিয়াৰ পিছত কেতিয়াবা নাম্বাৰ দি দিব 1 2 3 ঠিক আছে সো এনেকৈ আপোনালোকে নিজৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব দেন সো নেক্সট আপোনালোকে কি কৰিব ৰেজিষ্টাৰ নাও ক্লিক কৰি দিব সো ইয়াতে দিয়া আছে ডিয়াৰ ইনামুল থ্যাংক ইউ ফৰ ৰেজিষ্টাৰ উইথ আস ইয়োৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিস এণ্ড পাছৱৰ্ড দিস ঠিক আছে পাছৱৰ্ড আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ আহি গ'ল দেন সাইন ইন কৰিম এতিয়া দেন লগ ইন অপশ্যনত ক্লিক কৰিলোঁ মই কি দি আছে ইউ হেভ নট ভেৰিফাইড ইয়োৰ ৰেজিষ্ট্ৰেচন ইয়েট প্লিজ চেক ইয়োৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি সো চাওক আপোনালোকৰ এটা প্ৰবলেম হ'ব পাৰে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে সো আপোনালোকে এটা কাম কৰা নাছিলে হেতু আপোনালোকে ধ্যান দিব চাওক এনেকৈ আপোনালোকৰো আহিব পাৰে
মানে আপোনালোকে ইয়াত কি কৈছে আপোনালোকে যোনটো ইমেইল দিছিলে সেই ইমেইলত প্ৰথমতে গৈ কিনে আপোনালোকে ভেৰিফাই কৰি ল'ব লাগিব দেন পাছৱৰ্ড দিব ঠিক আছে পাছৱৰ্ড দিয়াৰ পিছত আই এম নট এ ৰবট ক্লিক কৰিলে দেন লগ ইন মাৰিব চ' ইয়াতে প্ৰথমতে কি পাব আপোনালোকে ইয়ৰ কেটেগৰী ৱৰ্ক কোটা চ' নিজৰ কেটেগৰীটো চিলেক্ট কৰি ল'ব ইয়াতে কি দি আছে OBC MOBC SC ST হিল ST প্লেন আনৰিজাৰ্ভ চ' মই আনৰিজাৰ্ভ চ' আনৰিজাৰ্ভ চিলেক্ট কৰিলোঁ দেন নেক্সট দি আছে ইফ ইউ ডু নট বিলং টু দ্য এবভ কেটেগৰী শুড ইউ বি কনচিডাৰ আণ্ডাৰ ইকনমিকেলি উইকাৰ ছেকশ্যন চ' আনৰিজাৰ্ভৰ আণ্ডাৰত এটা EWS আছে চ' EWS যদি আপোনালোকৰ হয় য়েছ মানে ক্লিক কৰিব আদাৰৱাইজ নো ক্লিক কৰিব দেন দিছে ডিফাৰেণ্টলি এবল যদি নেক্সট দিছে ডিফাৰেণ্টলি এবল চ' কোনোবা ষ্টুডেণ্ট যদি PW হয় মানে ফিজিকেলি হেণ্ডিকেপ দেন ইয়াতে ক্লিক কৰি ল'ব আদাৰৱাইজ ক্লিক নকৰিব ঠিক আছে মানে ইয়াতে যদি আপোনালোকে PW কেটেগৰীটো চিলেক্ট কৰি লয় দেন আপোনালোকৰ ইয়াতে প্ৰপাৰ ডকুমেণ্টছ লাগিব দেন সেভ এণ্ড প্ৰচিড দেন নেক্সট কি হৈছে আপোনালোকৰ আপলোড ইয়ৰ ফটো এণ্ড ছিগনেচাৰ চ' নিজৰ ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব ইয়াতে চাব পাৰে আপলোড ফটো 100 KB চ' ইয়াতে আপোনালোকৰ ফটোটো 100 KB হ'ব লাগিব চ' আপোনালোকে নিজৰ ডকুমেণ্টছ আৰু নিজৰ ছিগনেচাৰটো 100 KB ভিতৰত আপোনালোকে বনাই কিনে আপোনালোকে আপলোড কৰিব কৰাৰ পিছত কি কৰিব আপোনালোকে প্ৰচিড ক্লিক কৰিব প্ৰচিড ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপ আহিব চাব পাৰে এটা অলপ লোডিং হ'বলৈ টাইম লৈছে অলপ চ' নেক্সট আহিব আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন দিবলৈ চ' ইয়াতে আপোনালোকে চাব পাৰে এপ্লিকেশ্যন এটা নেম দি আছে নিজৰ ডেট অফ বাৰ্থ এটা নিজে নিজে দিয়া আছে কাৰণ আগতে মই দি দিছিলোঁ নেক্সট আপোনালোকে চাব পাৰে কি দিব লাগিব আপোনালোকে ইয়াতে ব্লাড গ্ৰুপ চ' আপোনালোকে ব্লাড গ্ৰুপটো চিলেক্ট কৰি লওক O পজিটিভ দেন ৰিলিজন চিলেক্ট কৰি ল'ব ইছলাম ঠিক আছে দেন মেৰিটিয়েল ষ্টেটাছ সেইটো আনমেৰিড দেন পাৰ্মানেণ্ট এড্ৰেছ চ' আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো দিব ইয়াতে দেন আপোনালোকে এটা কমিউনিকেশ্যন এড্ৰেছ ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম থাকে তেনেহ'লে ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ এড্ৰেছটো এটা ফিল আপ হৈ যাব দেন নেক্সট ছেভ এণ্ড প্ৰচিড চ' নেক্সট আছে আপোনালোকৰ মিছিলেনিয়াছ ইনফৰমেশ্যন চ' মিছিলেনিয়াছ ইনফৰমেশ্যনত আপোনালোকে চাব পাৰে কি দি আছে উড ইউ লাইক টু এভেইল হোষ্টেল ফেচিলিটি চ' যদি আপোনালোকে হোষ্টেলত থাকিব বিচাৰে তেনেহ'লে আপোনালোকে এছ ক্লিক কৰিব আৰু যদি আপোনালোকে হোষ্টেলৰ বাহিৰত থাকিব মন আছে মানে কেম্পাছৰ বাহিৰত দেন ন' ক্লিক কৰিব চ' মই হোষ্টেল ক্লিক কৰিলোঁ চ' ইয়াতে এছ ক্লিক কৰি দিলোঁ দেন নেক্সট আছে প্লিজ প্ৰভাইড আছ ইয়ৰ ABC ID চ' একাডেমিক বেংক অফ ক্ৰেডিট চ' আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই দেন আপোনালোকে ডিজিলকাৰত গৈ কিনে এইটো বনাই ল'ব পাৰিব চ' এইটো বনাই কিনে আপোনালোকে ছাবমিট কৰি দিব দেন এজ ইউ হেভ এ গেপ পিৰিয়ড প্লিজ স্পেচিফাই দ্য ৰিজন চ' যদি আপোনালোকে গেপ দিছে মানে আপোনালোকে যোনটো ইয়াৰত পাছ কৰিছিলে ইয়াৰ পিছত কিবা গেপ দিছে চ' ইয়াতে গেপৰ ৰিজনটো দিব আপোনালোকে দেন হেভ ইউ এবাৰ টেকেন এডমিশ্যন ইন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰ্লিয়াৰ এণ্ড ডিছকণ্টিনিউড দ্য ডিগ্ৰী প্ৰগ্ৰেম চ' আপোনালোকক সুধিছে যে আপোনালোকে ইয়াৰ আগত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে নেকি যদি লৈছে দেন এছ ক্লিক কৰিব আৰু যদি নাই লোৱা দেন ন' ক্লিক কৰিব দেন নেক্সট কৈছে ৱাজ এনি ক্ৰিমিনেল প্ৰচিডিং ইনষ্টিটিউটেড এগেইনষ্ট ইউ চ' আপোনালোকৰ এগেইনষ্টত কিবা মানে ক্ৰিমিনেল কিবা কেছ টেছ হৈছে নেকি যদি নাই হোৱা দেন ন' ক্লিক কৰিব দেন ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব চ' নেক্সট আপোনালোকে চাব পাৰে ইয়ৰ আপলোড চ' এটা কিছুমান ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব ফৰ এক্সাম্পল আপোনালোকে চাব পাৰে এজ প্ৰুফ চাৰ্টিফিকেট চ' এজ প্ৰুফ চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব পাৰে বা ক্লাছ 10ৰ এডমিট কাৰ্ড দিব পাৰে চ' মই এটা আপলোড কৰিলোঁ চ' সেইকাৰণে এটা দেখাই আছে ভিউ ফাইল এণ্ড ৰিমুভ ফাইল চ' আপোনালোকে আপলোড কৰাৰ পিছত এটা চাব পাৰিব এনেকৈ অপশ্যন আহিব দেন পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল অৰ নেটিভিটি অৰ ডমিচাইল চাৰ্টিফিকেট চ' ইয়াতে PRC নাথাকিলেও হ'ব আপোনালোকৰ যদি ডমিচাইল চাৰ্টিফিকেট আছে সেইটো আপলোড কৰিব পাৰিব দেন মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব দেন মেডিকেল ফিটনেছ চাৰ্টিফিকেট এটা আপলোড কৰিব দেন ছেভ এণ্ড প্ৰচিড
দেন নেক্সট আপোনালোকৰ আহিব প্ৰিভিউ এপ্লিকেশ্যন। চ' আপোনালোকে যে এপ্লিকেশ্যনছটো ইয়াতে ফিল আপ কৰিছে, মানে আপোনালোকৰ যোনকেইটা ডকুমেণ্টছ দিছে আপোনালোকে এবাৰ চাই ল'ব, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আপোনালোকৰ কিবা ভুল আছে নেকি, কাৰণ আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে একো চেঞ্জ কৰিব নোৱাৰে। চ' আপোনালোকে এনেকৈ চেক কৰি ল'ব নিজৰ কিবা ভুল আছে নেকি, যদি আপোনালোকৰ কিবা ৰং হৈছে দেন আপোনালোকে ইয়াতে কাৰেকশ্যন কৰিব পাৰিব, ঠিক আছে। চ' চব ডিটেইলছকেইটা আপোনালোকে চেক কৰাৰ পিছত লাষ্টত আপোনালোকে দিব ইয়াতে I confirm that the information provided in this application is truthful. So ইয়াতে আপোনালোকে এইটো সিলেক্ট কৰি কিনে লাষ্টত আপোনালোকে সাবমিট এণ্ড পে ক্লিক কৰি দিব। দেন ইয়াতে আপোনালোকৰ অপশ্যন আহিব ইউ হেভ এপ্লাইড ফৰ ডিপ্ল'মা প্ৰগ্ৰেম ইন এগ্ৰিকালচাৰ ডিগ্ৰী প্ৰগ্ৰেম, চ' পে ৰেজিষ্ট্ৰেশ্যন ফি অনলাইন বাই ক্লিকিং দ্য প্ৰচিড টু পে বাটন। চ' ইয়াতে আপোনালোকে চাব পাৰে প্ৰচিড টু পে ₹500। চ' আপোনালোকৰ এডমিশ্যন ফিটো অনলি 500 পে' কৰিব লাগিব। চ' দেন আপোনালোকে ইয়াতে অপশ্যনকেইটা দেখাব পাৰিব, SBI আছে, চ' বেলেগ বেলেগ বেংক আপোনালোকে চাব পাৰিব ইয়াতে, নেট বেংকিং মানে বেলেগ বেলেগ বেংক আছে। চ' মই এটা ইনফৰমেশ্যন দি দিওঁ, যদি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে কিবা প্ৰব্লেম পাই আছে দেন স্ক্ৰীণত এটা নাম্বাৰ আছে, সেই নাম্বাৰত কণ্টেক্ট কৰি কিনে আপোনালোকৰ নিজৰ ফৰ্মটো ফিল আপ কৰিব পাৰিব। চ' তাৰ কাৰণে মিনিমাম কিবা এটা ফিজ আপোনালোকে পে'মেণ্ট কৰিলে আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি দিব পাৰিব। থেংক ইউ।